নমস্কাৰ বন্ধুসকল, আজি আমাৰ বিষয়টো হৈছে ইউটিউবে 100 ছাবস্ক্ৰাইবাৰৰ ওপৰত কিবা ধৰণৰ এৱাৰ্ড বা প্লে বটন দিয়েনে, আৰু এই প্লে বটন পাবৰ বাবে আমি ইউটিউবৰ কিছুমান নীতি নিয়ম মানি চলিব লাগে। কেনেধৰণৰ নীতি নিয়ম মানি চলিব লাগে আমি জানো আহকচোন। ইউটিউবে ইউটিউবৰ ক্ৰিয়েটৰসকলক ছাবস্ক্ৰাইবাৰৰ ওপৰত ভিত্তি কৰি কিছুমান প্লে বটন দিয়ে, আৰু এই প্লে বটনবোৰ সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰটো হ'ল চিলভাৰ প্লে বটন, 2 নম্বৰটো হৈছে গোল্ড প্লে বটন, আৰু 3 নম্বৰটো হৈছে ডায়মণ্ড প্লে বটন। এই প্লে বটন পাবৰ বাবে মিনিমাম 1 লাখ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন। চিলভাৰ প্লে বটন পাবৰ বাবে 1 লাখ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হয়। গোল্ড প্লে বটন পাবৰ বাবে 1 মিলিয়ন অথবা 10 লাখ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হয়, আৰু ডায়মণ্ড প্লে বটন পাবৰ বাবে 10 মিলিয়ন অথবা 1 কৰোৰ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হয়। আৰু ইউটিউবে 100টা ছাবস্ক্ৰাইবাৰৰ ওপৰত বা 100 ছাবস্ক্ৰাইবাৰৰ ওপৰত কোনো ধৰণৰ প্লে বটন নিদিয়ে। ইউটিউবৰ এই প্লে বটন পাবৰ বাবে আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে। এই নীতি নিয়মসমূহ হৈছে আমি কমিউনিটি গাইডলাইন আৰু কপিৰাইট ষ্ট্ৰাইক চেনেলটোৰ ওপৰত থাকিব নালাগিব। যদিহে কমিউনিটি গাইডলাইন বা কপিৰাইট ষ্ট্ৰাইক চেনেলটোৰ ওপৰত থাকে, তেতিয়াহ'লে আমি ইউটিউবৰ পৰা এই প্লে বটন নাপাম। এতিয়া প্ৰশ্ন উঠিল, কমিউনিটি গাইডলাইন আৰু কপিৰাইট ষ্ট্ৰাইক কি? কমিউনিটি গাইডলাইন আৰু কপিৰাইট ষ্ট্ৰাইকৰ ওপৰত ভিত্তি কৰি আমি নেক্সট ভিডিঅ'টো বনাম। এই ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। থেংক ইউ।